मैं भीम बाजपुर आमार स्टेट प्रेसिडेंट सभा कमी स्टूडेंट यूनियन आज मोर जेनेरेल सेक्रेटरी उकिल बाजपुर आइसे राम बाजपुर चितलापुर मानु आइसे आमार आज टपिक तो हल आमार बडोलैंडत 5टा डिस्ट्रिक्ट आछे ताते जिमान सफाई कर्मी काम चलि आछे ये सब काम बिलाक कन्टेक्ट हो आछे फिक्स पेत हो आछे এই কেইবাদিন আগত আমার ডাইরেক্টর হেলথর ডাইরেক্টরে বহুতে মানুষ ফিক্স পে দিব লাগে বলে বিটিসি সেক্রেটারি এটা ফাইল পঠাইছে আমি আমার ইএম সাহেব অরূপ কুমার দে সাহেবক রিকোয়েস্ট কৰি আছো যে ফিক্স পে আৰু দিব না লাগে যদি ফিক্স পে চাকরি হৈ গলে পার্মানেন্ট ভ্যাকেন্সিটো বন্ধ হৈ আছে এই 4 বছৰত এটাও পার্মানেন্ট ভ্যাকেন্সি নিযুক্তি হোৱা নাই এই কাৰণে আমি আমাৰ সংগঠন ফাল দি আমাৰ প্ৰমোদ বড়ো ছাৰক আৰু অরূপ কুমার দে ছাৰক আমি রিকোয়েস্ট কৰি আছো যে হেলথ ডিপার্টমেন্টত ফিক্স পে দিয়াটো বন্ধ কৰিব লাগে নতুন এটাও ফিক্স পে ক্লিনাৰ দিব নালাগে কিয় এই ক্লিনাৰবিলাক ক'ত পৰা আহি কাম কৰি আছে বহুতে মানুহ আমি শুনিছোঁ বাহিৰৰ ষ্টেটৰ পৰা আহি ইয়াতে ডকুমেণ্ট বনাই কামত সোমাই যায় কিয় ফিক্স পেৰ কোনো ইণ্টাৰভিউ নহয় এই কাৰণে আমি দাবী দিছোঁ যে ফিক্স পে চাকৰি হ'ব নালাগে কিমান ভেকেণ্ট পোষ্ট আছে এইটো সাৰ্ভে কৰি বিটিসি চৰকাৰ ওলাই দিয়ক কিমান পোষ্ট ভেকেণ্ট আছে এই ভেকেণ্ট পোষ্টত ইণ্টাৰভিউ পাতিব লাগে ইণ্টাৰভিউ পাতি ভালকৈ সিলেক্ট কৰি নিযুক্তি দিব লাগে সেকেন্ড হৈ গ'ল আমাৰ মিউনিচিপালিটিত যিমান বিটিসি মিউনিচিপালিটি বোৰ্ড আছে তাতো চাকৰিবিলাক সাফাই কৰ্মীক এনজিঅ' নহ'লে কণ্ট্ৰেক্টক দি আছে এইবিলাকো বন্ধ কৰি ৰেগুলাৰ পোষ্ট দিব লাগে আৰু হেল্থ ডিপাৰ্টমেণ্টৰ যিবিলাক ৰেগুলাৰ আছে পাৰ্মানেণ্ট আছে বিটিসিত সেইবিলাক এতিয়াও পাৰ্মানেণ্ট মানুহবিলাক স্কেল পইচাটো পোৱা নাই স্কেল পইচা যে পাব লাগে এতিয়াও এই এৰিয়াটো ডিউ আছে পেণ্ডিং আছে আৰু যেতিয়া জইণ্ট ডাইৰেক্টৰ অফিচত আমাৰ চাফাই কৰ্মীবিলাক যায় এই টাইম স্কেলটো খুজিবৰ কাৰণে টাইম স্কেলটো দিব নাপায় সব সময় ফাণ্ড নাই তো আমার ইএম হেলথর অরূপ কুমার দে সাহেবক রিকোয়েস্ট করেছো যে টাইম স্কেল লৈ অলপ আপনি ইনকোয়ারি করক কিয় টাইম স্কেলটো নাপায় আৰু সেকেন্ড ফিক্স পে চাকৰি আজি পৰা দিবই নালাগে কিয় ফিক্স পে দি ল'লে বেলেগ মানুহ সোমাই আছে আৰু পাৰ্মানেণ্ট চাকৰি নহয় মোৰ লগত চিতলাৰ পৰাও মানুহ আছে ইয়ে কিবা কথা ক'ব হয় মই চিতলাৰ পৰা আহিছোঁ একচুৱেলি কথাটো হ'ল যে আমাৰ বিটিসি এৰিয়াত এই আমাৰ যিটো বিটিসি ডিষ্ট্ৰিক্ট হয় সেইটোত মানে কি আছে বহুতো নিবনুৱা ল'ৰা ছোৱালীবিলাক আছে আমাৰ যাতে যিমান আছে আৰু কি তো সেইবিলাকৰ কাৰণে মানে কি হয় কৰ্মসংস্থাপনটো দিব লাগে কিয়নো সেইবিলাকে কাৰণ এডুকেশ্যনটো সিহঁতৰ ভেৰি উইক তো সেইটো কাৰণে সিহঁতে যাতে চৰকাৰে এইটোৰ বিষয়ে অকণমান দৃষ্টি দিব লাগে আৰু যিমান মানে পাৰ্মানেণ্ট পোষ্টবিলাক আছে সেই পাৰ্মানেণ্ট পোষ্টবিলাক সিহঁতক এইটো এলটমেণ্ট দিব লাগে আৰু যাতে ল'ৰা ছোৱালীবিলাকে নিজৰ ভৱিষ্যতৰ কাৰণে সিহঁতে আগন্তুক মানে চিন্তা কৰিব পাৰে তো আৰু যিবিলাক নেকি ফিক্স পেবিলাক দি আছে সেই ফিক্স পেবিলাক বন্ধ কৰি কিনে সেইটো পাৰ্মানেণ্ট কৰিব লাগে কিয়নো ফিক্স পে যদি কৰি দিয়া হয় সেইটো কাৰণে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈ আছে আৰু লগতে যিবিলাক কণ্ট্ৰেকচুৱেল হৈ আছে কণ্ট্ৰেকচুৱেলত হ'লে কি হয় যে কোনোবাৰ আণ্ডাৰত আমি কাম কৰিব লগা হয় তো সেইটো আণ্ডাৰত যদি আমি কাম কৰিব লগা হয় তেনেহ'লে সেই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতটো মানে কি হয় এইটো স্থিৰ নহয় মানে এইটো আণ্ডাৰতে আমি কাম কৰি যাব লগা হয় আৰু যেতিয়া সিহঁতক মানে এইটো কামৰ পৰা গুচাই দিয়া হয় তো সেইবাবে মই সেইটো মানে ৰিকুৱেষ্ট কৰি আছোঁ যে অৰূপ দে ছাৰক মই ৰিকুৱেষ্ট কৰিম যে আপুনি এইটোৰ ফালে আমাৰ ফালে অকণমান দৃষ্টি দিয়ক আৰু চাই কেনে সেইবিলাক বস্তু যাতে আমাৰ নিবনুৱা ল'ৰা ছোৱালীবিলাকক মানে পাৰ্মানেণ্ট পোষ্টবিলাক দিয়ে আমাৰ লগত এটা এক্সাম্পল আছে মানে এই ল'ৰাটো হস্পিটেলত কাম কৰে এই কোনো ফিক্স পেটো নাই কণ্টেক্ট হিচাপত কাম কৰি আছে যদি এনেকা চাকৰি নহ'লে এইবিলাকৰ যিবিলাক পুৰণা কাম হৈছে এইবিলাক যদি চাকৰি পাৰ্মানেণ্ট নহ'লে ইন পাৰ্চেলিটি হৈ আছে 15 বছৰ হৈ গৈছে আমি তাতে কাম কৰি আছোঁ কেইটা বছৰ 15 অফিচাৰবিলাক কয় বোলে হাজিৰাত কৰিলে বোলে কোনোদিন চাকৰি নহয় আমিহঁতে কৰি আছোঁ আশা কৰি আছোঁ আৰু আমাৰ 15 বছৰৰ ভিতৰত বহুত মানুহ চাকৰি হ'ল আমাৰ কোনো চাকৰি কোনো কিছু ব্যৱস্থা কৰা নাই কোনো স্কিম লোন চোন একো পোৱা নাই ডিমাণ্ড পাৰ্মানেণ্ট হৈছে আৰু আমিহঁতে এতিয়া শুনা পাই আছোঁ যদি পাৰ্মানেণ্ট পোষ্ট হয় যদি তাহলে আমাৰ চিভিল হস্পিটেলত 15-20 মান মানুহ কাম কৰি আছে ডেইলি 150-200 টাকাৰ হাজিৰাত কৰি আছে সিহঁতে সবকেইটা কাম কৰি আছে সিহঁতে পাৰ্মানেণ্ট দিবৰ কাৰণে আমি দাবী ধৰি আছোঁ ঠিক আছে বন্ধ